আহিছিল? পিস্তল লৈ আহিছে কেইজন? পাঁচজন আহিছিল, 6টা পিস্তল আছিল তাৰ তাতে। কিহেদি আহিছিল দেখা হৈছে? হেলমেট পিন্ধি আহিছিল, মুখত মাস্ক পিন্ধি আহিছিল, এটা পাঞ্জাবী কুৰ্তা পিন্ধি বিপ্লৱত আহিছে যেন পূজাত আহিছে। আৰু একজন মুখত কাপোৰ বান্ধিছে, জিন্স পেণ্ট পিন্ধি যেন হেলমেট মাৰি আহিছিল। আৰু এটা চাপদাৰী আছে। কথা কি ভাষাৰে পাতিছিল? হিন্দী মানে তেওঁ মানে প্ৰথমতে হিন্দী ভাষাৰে পাতিছে। মই তাৰমানে বাহিৰত চাহ খাব গৈছিলো। মই বাহিৰত চাহ খাব যাওঁতে মই যেতিয়া বাহিৰৰ পৰা মানে আহিলো, আহি দেখো যে মোৰ ছোৱালী মোৰ গোটেই ষ্টাফখিনি বহাই ৰাখছে, হাতৰ পিছফালে এটা বান্ধি ৰাখছে, মুখত বান্ধিছে। মোক সুধিছে তুম কোন হ? বেয়া এটা গালি দিছে, তুম কোন হ? মই এটা ক'লো যে মই মেনেজাৰ হয়। এই উচকো বান্ধো পেহেলে, মোক বান্ধিছে, বান্ধি পেলাই মোক ইয়াত এটা লাঠ মাৰিছে আৰু মুখত এটা ঘুচি মাৰি দিছে। ইচকো মাৰনা হে এনে কৈছে। तब मैंने बोला कि नहीं नहीं हमको मत मारो, हमको मत करो। तो सभी तो इहते দি দিলাক গোটেই বস্তু লৈছে, লৈ আমাক এটা ভিতৰত ৰুম আছে, খোৱা ৰুম, গোটেই তাতে লৈ গৈছে। লৈ যাই পেলাই কৈ আছে কি একো মাৰ দে এনে কৈছে। তাৰপিছত আমাৰ গোটেই এটা ভয় লাগছে, আমি আৰু কৈছো। তাৰপিছত মোৰতো বহুত ভয় লাগি গৈছে। তাৰপিছত এজনে আহি কৈছে কি কিসিকো কুছ नहीं करेगा, किसी को कुछ नहीं करेगा, तुम लोग सब दे दो। তো মোৰ পাৰ্চখন নিছে, মোৰ মোবাইল চবাইল চব লৈ গৈছে। পিছত চাবি মোবাইল লৈ গৈছে, কেমেৰা চেমেৰা চব লৈ গৈছে। লৈ পেলাই সিহঁতে চাটাৰো বন্ধ কৰা চাউণ্ড পাইছো। আমি যিটো ওলাই এতিয়া আমি এখন গাঁঠি খুলিব নোৱাৰো। এজনক কিবা কৰি খুলিছো, খুলি মই ফোনটো চাইছো, ফোন থৈ গৈছে সিহঁতে। ফোনটো দি লগালগ বাহিৰত ফোন কৰিছো। মানি বেগ চানি বেগ, মোৰ মানি বেগৰ পৰা 10,000 টকা আছিল। মই এই দি বান্ধিছিল নেকি? এই মুখত এনেকৈ মুখত বান্ধিছে প্লাষ্টিকেদি, আৰু এই ৰছী বান্ধিছে। 1 লাখ